এনকে প্ৰডাকশ্যনৰ বেনাৰত মুক্তি লাভ কৰা জানমনি এইবাৰ ৯ ৰূপত দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ দৰ্শকৰ মাজলৈ আহিছে জানমনি ২০২৩ নতুন সোৱাদ দিবলৈ আৰু উদ্যমেৰে ব্যতিক্ৰমী ৰূপত আহিছে জানমনি ভিচিডি নহয় এইবাৰ ৱেব ছিৰিজৰ ৰূপত দেখিবলৈ পাব আপোনালোকৰ প্ৰিয় জানমনি পুৰণি স্মৃতি ৰোমন্থন কৰি নিভাজ কাহিনীৰে নিৰ্মিত জানমনিক দেখা পাব আপোনালোকৰ আপোন চেনেল ND24ত ৯ এপ্ৰিল দেওবাৰে ND24ত জানমনি ২০২৩ৰ গ্ৰেণ্ড প্ৰিমিয়াৰ মই নজৰাকে তুমি হলা নবৰজনী এক আবেগৰ নাম জানমনি হিয়া ভাঙি চিঙি থৈ এৰি যদি যোৱা গৈ সুখী হবা কেনেকৈ হেঁপাহৰ নাম জানমনি দি থাকে সপোনে বহু অকথিত কাহিনীৰ মেটমৰা সম্ভাৰ জানমনি হেৰা তাইক কিন্তু এইকেইদিন সাৱধানে থাকিবলৈ ক'ব লাগিব বুজিছা নাই চন 1998 অসমৰ ৰাইজৰ মাজলৈ আহিছিল জানমনি প্ৰথমে এলবাম আকাৰে আৰু তাৰ পিছত ভিচিডি আকাৰে মোৰ মন ভাঙি পেলালা তুমি এনেবোৰ সৰু কথা জেদ কৰিব নাপায় আৰু তাৰ পাছত যেন প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰামঠু হৈ পৰিল জানমনিৰ কাহিনী আৰু প্ৰতিটো গীত ঐ মোৰ ওচৰত বহিবলৈ বেয়া পাওঁ নেকি নে কোনোবাই দেখিব বুলি ভয় কৰিছ গাঁৱে ভূঞে চহৰে নগৰে সকলোৰে বাবে পৰিচিত এটা নাম হৈ পৰিল জানমনি নদী বাঢ়িলে প্ৰেম ভালপোৱাৰ সংজ্ঞা বিচাৰি হাবাথুৰি খোৱা যৌৱন দীপ্ত বুকুত খলকনি তুলিছিল জানমনিৰ সেই বিহু গীতবোৰে এৰি গুচি যোৱাতকৈ মোক মাৰি গুচি যাবাগৈ 1998 চনত এনকে প্ৰডাকশ্যনৰ বেনাৰত মুক্তি লাভ কৰিছিল জানমনি ভিচিডিখনে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে প্ৰিয় আছিল জানমনিৰ প্ৰতিটো চৰিত্ৰ আগতে সিহঁত দুয়োটা সৰু আছিল এতিয়া সিহঁত দুয়োটা ডাঙৰ হৈছে প্ৰতি বছৰে নিভাজ কাহিনী লৈ সকলোৰে মাজলৈ আহিছিল জানমনি বহু বছৰৰ অন্তত পুনৰ ৰাইজৰ মাজলৈ আহিবলৈ সাজু হৈছে জানমনি 2023 বসন্ত আহিলে চাংনাং ফুলে গজিলে চাংনাং পেপাতি বাজিলে নতুন সোৱাদ দিবলৈ উদ্যমেৰে জানমনি আহি আছে এইবাৰ ব্যতিক্ৰমী ৰূপত ভিচিডি ৰূপত নহয় এইবাৰ জানমনি আহিব ৱেব ছিৰিজৰ ৰূপত কাহিনী পৰিচালনাৰে এনকে প্ৰডাকশ্যনৰ বেনাৰতে আপোনালোকৰ ওচৰলৈ আহিবলৈ সাজু হৈছে জানমনি 2023 দেখিছো কিছুদিনৰ পৰা কাৰোবাৰ মৰমত তুমি হেৰাই যোৱা আৰু এইবেলি আপোনালোকে জানমনি উপভোগ কৰিবলৈ পাব ND24ৰ টেলিভিছনৰ স্ক্ৰীণত পুৰণি স্মৃতিবোৰ ৰোমন্থন কৰিবলৈ আপুনি ঘৰতে বহি জানমনি উপভোগ কৰিবলৈ পাব ND24ত প্ৰতি দেওবাৰে পুনৰ জানমনি আহি আছে অতি সোনকালে আপোনালোকৰ মাজলৈ আৰু তাত মই গান গাইছোঁ আকৌ পুনৰ এইবাৰ ৱেব ছিৰিজ হিচাপে ওলাইছে 7টা খণ্ড আপোনালোকে চাবলৈ পাব আপোনালোকৰ মাজলৈ আহি আছে জানমনি এইবাৰ আপোনালোকে ৰূপত পাব আৰু বহু পুৰণি শিল্পীয়ে ইয়াত অভিনয় কৰিছে আশা কৰোঁ আপোনালোক সকলোৱে জানমনি 2023ক আঁকোৱালি ল'ব সেই মৰম আৰু সাহসেৰে মহিয়ান হৈ জানমনি এইবাৰ আপোনালোকৰ মাজলৈ আহি পাব 7টা খণ্ডত 9 এপ্ৰিল দেওবাৰে ND24ত জানমনি 2023ৰ গ্ৰেণ্ড প্ৰিমিয়াৰ নিশা 8 বজাত পৰিয়ালৰ সকলোৱে বহি উপভোগ কৰক জানমনি 2023ৰ প্ৰথমটো খণ্ড কেৱল ND24ত লগতে শনিবাৰে সন্ধিয়া 7:45 জানমনি 2023ৰ প্ৰতিটো চৰিত্ৰৰ সৈতে চিনাকি হওক ND24ৰ বিশেষ অনুষ্ঠান গণসংযোগত এনকে প্ৰডাকশ্যন আৰু ND24ৰ আশা বিগত বৰ্ষসমূহৰ দৰে এইবেলিও অসমৰ ৰাইজে মৰমেৰে আঁকোৱালি ল'ব জানমনি 2023ক